আজমল ফাউণ্ডেশ্যনক লৈ আপোনাৰ কিছু বিস্ফোৰক তথ্যৰ বিস্ফোৰণত এজাহাৰ যে মৌলানা বদৰুদ্দিন আজমলৰ নিচিনা যিসকল মৌলানা মুফতি আছে এই গোটেইবিলাক একোজন ইছলামাইজেশ্যনৰ কাৰণে নিয়োগ কৰা এজেণ্ট। আজমলৰ বিৰুদ্ধে আন্দোলন আজমলৰ বিৰুদ্ধে বুলিয়েই নহয়, যিকোনো ইছলামিক অপশক্তিৰ বিৰুদ্ধে আন্দোলন কৰিম। মই কৈছোঁ যে মুছলমান সংগঠন যিমান আছে বা যিমান সংগঠনত মুছলমান নেতৃস্থানীয় ব্যক্তি আছে সকলোবোৰতেই এই ধৰণৰ ফৰেইন ফাণ্ডিং আছে, ফৰেইন ফাণ্ডিং আহি থাকে।